নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ চতুৰ্থ বৰ্গৰ ফলাফল লিখিত পৰীক্ষা ইতিমধ্যে ঘোষণা কৰিছে, নিশ্চয় সকলোৱে জ্ঞাত। তাৰ পাছতে হ'বলৈ গৈ আছে আপোনালোকৰ মৌখিক পৰীক্ষা, 5 নম্বৰৰ পৰীক্ষা, যিহেতু ডিচেম্বৰ মাহতে অনুষ্ঠিত হ'ব, ইতিমধ্যে সকলোৱে গম পাইছে। সেই সময়তে বহুতো গুৰুত্বপূৰ্ণ বহুতো ষ্টুডেণ্টে এটা গুৰুত্বপূৰ্ণ কমেণ্ট কৈ আছে বহুত দিনৰ পৰা, মৌখিক পৰীক্ষাত আমি গ'লে কি সাজ পৰিধান কৰি যাব লাগিব বা কি কাপোৰ পিন্ধি যাব লাগিব বা কেনেকুৱা ধৰণৰ কাপোৰ পিন্ধিলে ভাল, পুৰুষ হওক মহিলাই হওক, এই ভিডিঅ'টো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লাভ কৰিবলৈ সক্ষম হ'ব। এইটো যে আমাৰ ভিডিঅ' ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিছোঁ, প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। এই ভিডিঅ'টো মই আকৌ কৈছোঁ, এই ভিডিঅ'টো পুৰুষ আৰু মহিলা দুয়োটা কেটেগৰীৰ বাবে বনাইছোঁ, মন দি শুনিব। ইয়াৰ যোগেদি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লাভ কৰিব। কোনোৱে ভাবিব পাৰে বাৰু এইটোৰ ওপৰত ভিডিঅ' বনাব লাগে নেকি, মৌখিক পৰীক্ষাত কি কাপোৰ পিন্ধি যাবলগীয়া আৰু সুধিবলগীয়া কথা নেকি। গতিকে ইয়াতে কিছুমান পইণ্ট লুকাই থাকে, পইণ্টটো মন দি শুনিব। গুৰুত্বপূৰ্ণ পইণ্ট কেইটামান লৈ আহিছোঁ, সেইকেইটা পইণ্ট যদি মনত থাকে আপোনাৰ কেতিয়াও বিপদত নপৰিব। যদি পৰীক্ষাত এনেকুৱা পইণ্টবোৰ আপুনি লৈ যায়, তেতিয়া আপুনি নিজেই তাৰ প্ৰশ্ন নিজে লৈ যোৱাৰ দৰে হ'ব। গতিকে ভিডিঅ'টো এইটো যে চাই থাকিব, গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লাভ কৰিবলৈ সক্ষম হ'ব ভিডিঅ'খিনিৰ মাজতে। প্ৰথমে মই সময় নষ্ট নকৰি পুৰুষৰ লৈ আহিছোঁ, যিখিনি পুৰুষ আছে, পুৰুষে যিহেতু পৰীক্ষা দিবলৈ যাব, পৰিধান কৰিব লাগিব ড্ৰেছ। গতিকে কোনবোৰ ড্ৰেছ পৰিধান কৰিলে ভাল হ'ব, বিশেষকৈ মই পোনপটীয়াকৈ ক'ব বিচাৰিছোঁ, আপোনালোকে কেতিয়াও যিখিনি আমাৰ APSC বিষয়া হওক, ICS যিখিনি আমাৰ ডিপাৰ্টমেণ্ট ভাল ভাল পদ আছে, ফাৰ্ষ্ট গ্ৰেড যিখিনি পদ আছে, ধৰক কোনোবা অফিচত বহাবলগীয়া ড্ৰেছ থাকে, কোট থাকে, দামী কোট থাকে, সেইখিনি কেতিয়াও পৰিধান কৰি নাযাব। যিখিনি পোনপটীয়াকৈ ভাবিব পাৰোঁ যে ব্লেজাৰ হওক, আমাৰ ব্লেজাৰ বা কোট, সেইখিনি কেতিয়াও পৰিধান কৰি নাযাব, কাৰণ সেইখিনি দামী কাপোৰ লিষ্টত পৰে বা সেইখিনি স্পেচিয়েল লিষ্টত পৰে। যদি আপুনি এজন চতুৰ্থ বৰ্গৰ অধিকাৰী হিচাপে চতুৰ্থ বৰ্গৰ কি কাপোৰ পিন্ধে, কি কাপোৰ পিন্ধি কৰ্মচাৰী এজন অফিচলৈ যায়, তেনেকুৱা ধৰণৰ ষ্টাইলত বা তেনেকুৱা ধৰণৰ ফৰ্মেল ড্ৰেছ পৰিধান কৰিব লাগিব। পোনপটীয়াকৈ আমি জানিব লাগিব, এজন পুৰুষে পোনপটীয়াকৈ এটা সাধাৰণ ইণ্টাৰভিউ বা শিক্ষানুষ্ঠানলৈ যাওঁতে আপুনি মিনিমাম এটা ফৰ্মেল ড্ৰেছ পৰিধান কৰিবলৈ চেষ্টা কৰিব, লং পেণ্ট আৰু চাৰ্ট, আৰু তাৰ বাদে আপুনি ইমান পৰিধান কৰিব নালাগে। আৰু যিহেতু ঠাণ্ডা দিনৰ যিহেতু সময় হ'ব, শীতকালীন যথেষ্ট ঠাণ্ডা হ'ব, ঠাণ্ডা হোৱাৰ লগে লগে আপোনালোকে কেতিয়াও অভাৰ ড্ৰেছ কেতিয়াও পৰিধান কৰি নাযাব। জাষ্ট আপোনাৰ ঠাণ্ডা বাচিবলৈ এটা চুৱেটাৰ বা হওক আপোনাৰ এটা জেকেট বা সেইটো টুপি থকা জেকেট হ'লে আপত্তি নাই। যেতিয়া পৰীক্ষা ৰুমলৈ সোমাব বা ইণ্টাৰভিউ ৰুমলৈ সোমাব, তেতিয়া আপুনি নিশ্চয় মূৰৰ পৰা টুপিটো খুলি ল'ব আৰু কেতিয়াও হাত মোজা পৰিধান কৰি নাযাব। সেইটো মই ৰিকুৱেষ্ট কৰিছোঁ, হাত মোজা হওক, আপুনি কেতিয়াও অভাৰ কাপোৰ কেতিয়াও পৰিধান কৰি নাযাব। মানুহটো যদি হয় আপুনি ক্ষীণ, আপুনি যদি এসোপা কাপোৰ পিন্ধি যায় আৰু এসোপা জোতা লগাই যায়, তেতিয়া আপুনি মানুহটো ওলাই পৰিব। গতিকে সেইখিনি কাম কেতিয়াও নকৰিব, অৰ্থাৎ আপুনি চিম্পুল ড্ৰেছ পিন্ধিবলৈ চেষ্টা কৰিব। মই এনেকুৱা নাই যে কাপোৰ কানি নিপিন্ধিব, কাপোৰ কানি পিন্ধা নিপিন্ধাটো আপোনালোকৰ কথা, কোনটো কাপোৰ পিন্ধে আপোনালোকৰ চইচ। কিন্তু সেইটো মই মোৰ ফালৰ পৰা দায়িত্ব, মোক ইউটিউবৰ ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ, কাৰণ বহুতো ভিউৱাৰ্ছে মোক কমেণ্ট কৰি সুধি আছিল, সেইবাবে সেই ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিছোঁ। কাৰণ প্ৰত্যেকটো ছাত্ৰ ছাত্ৰীকে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লৈ আহোঁ মই, সেইবাবে কাপোৰৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিছোঁ। আৰু এইখিনি জনাই থওঁ, কোনোৱে সেইবোৰ ভাবিব পাৰে কোনটো কালাৰ কাপোৰ পিন্ধি যাম, কোনটো কালাৰ লং পেণ্ট পিন্ধিম, আমি পুৰুষসকলে মনত সুধিব পাৰে। গতিকে সেইবোৰ মই ক'ব বিচৰা নাই। আপুনি যি কাপোৰ পিন্ধে, যেনেকুৱা কালাৰে নিপিন্ধক, সেইটো আপোনাৰ মনৰ কথা। যদি ইনষ্ট্ৰাকশ্যন ওলাই বা কি কাপোৰ পৰিধান কৰিব লাগিব, কি কাপোৰ পৰিধান কৰিব নালাগে, সেইখিনি যদি ইনষ্ট্ৰাকশ্যন ওলাই, সেৱাৰ ফালৰ পৰা নটিছ বা SLRC যদি নটিছ দিয়ে, সেইখিনি নিশ্চয় আমি ভিডিঅ' বনাই দিম। কিন্তু এতিয়ালৈকে কোনো ধৰণৰ কাপোৰৰ ওপৰত কোনো নটিছ দিয়া নাই। এইখিনিতে মই এটা কথা জনাই থ'ব বিচাৰিছোঁ, পুৰুষসকল মহিলাসকল মন দি কথাখিনি শুনিব। এতিয়া মহিলাৰ ওপৰত কেন্দ্ৰ কৰি প্ৰশ্নটো আহিছে, মহিলাই কি কাপোৰ পৰিধান কৰিব, মহিলাই কি কাপোৰ পৰিধান কৰিবলৈ যাওঁতে এটা টান বিষয়, মন দি শুনিব। মহিলাসকলক মই এটা কথা ৰিকমেণ্ড দিব বিচাৰিছোঁ, আপোনালোকে নিজৰ পচন্দৰ কাপোৰ পিন্ধি যাওঁতে এটা কথা মনত ৰাখিব, আপোনালোকে যিখিনি আমাৰ অসমীয়া ড্ৰেছ আছে, অৰ্থাৎ ক্লাছিকেল ড্ৰেছ আছে, যিহেতু পাটৰ কাপোৰ হওক, পাটৰ চাদৰ হওক, যিখিনি আমাৰ আছে, সেইখিনি আপুনি কেতিয়াও পৰিধান কৰি নাযাব। মুগা মেখেলা হওক, মুগা চাদৰ হওক, মুগা সাজ হওক, সেইখিনি কেতিয়াও পৰিধান কৰি নাযাব। কিয় ক'লোঁ মই মন দি শুনিব, মই প্ৰথমেই কৈছিলোঁ যে আপুনি নিজে প্ৰশ্ন নিজে লৈ যাব বাছি। যেতিয়া আপুনি পৰিধান কৰি যাব, যদি আপুনি কোনোবা সাংস্কৃতিকমূলক অৰ্থাৎ ক্লাছিকেল ড্ৰেছ পৰিধান কৰি যাম বুলি ভাবিছে বা মুগা মেখেলা মুগা চাদৰ লৈ যাম বুলি ভাবিছে, আপুনি পিন্ধিব পাৰে। মই আপোনাক বাধা প্ৰদান কৰা নাই, আপোনাৰ মনৰ কথা, আপুনি কি কাপোৰ পিন্ধিব পাৰে। কিন্তু মই এটা কথা ক'ব বিচাৰিছোঁ, যেতিয়া আপুনি যিযোৰ কাপোৰ পৰিধান কৰিব, মুগা মেখেলা হওক বা ভাল আমাৰ ক্লাছিকেল যিটো আমাৰ নিজৰ কালচাৰ চাদৰ মেখেলা হওক, সেইটো যদি পৰিধান কৰি যায়, যিখিনি আমাৰ ধৰক পাটৰ চাদৰ, পাটৰ মেখেলা, পাটৰ সাজ, সেইখিনি যদি পৰিধান কৰি যায়, তেতিয়া আপুনি তাৰ ওপৰত অধিক জ্ঞান লৈ যাব লাগিব। আপোনাক সুধিব পাৰে পটককৈ, আপুনি যিযোৰ কাপোৰ পিন্ধি আহিছে, সেই কাপোৰযোৰ আপুনি গুণা কেনেকুৱা, কালাৰ কি, বা সেই কাপোৰযোৰ কেনেকৈ বোৱা হয়, বা কেঁচা সূতা কি, পাট সূতা কি, বা মুগা কেনেকৈ তৈয়াৰ কৰা হয়, বা পাট কাপোৰ কেনেকৈ তৈয়াৰ কৰা হয়, বা ৰিহা মেখেলা চাদৰ কেনেকৈ বনায়, আপুনি যিহেতু মুগা মেখেলাখন পিন্ধি আহিছে, মুগা মেখেলাখন কেনেকৈ তৈয়াৰ কৰে, তাৰ সন্দৰ্ভত সুধিব পাৰে মহিলাসকলক। গতিকে সেইখিনি মহিলাসকলে গুৰুত্ব দি, যদি আপুনি এনেকুৱা ধৰণৰ কাপোৰ পিন্ধি যাম বুলি ভাবিছে, যিখিনি মুগা মেখেলা মুগা চাদৰ ইত্যাদি, সেইখিনি পিন্ধি যাম বুলি ভাবিছে, গতিকে সেইখিনিৰ ওপৰত আপুনি যথেষ্টখিনি নলেজ লৈ যাব। কাৰণ তেনেকুৱা ধৰণৰ প্ৰশ্ন আপোনাৰ সন্মুখত দেখাৰ লগে লগে সেইটো প্ৰশ্ন চবলৈকে পটককৈ প্ৰশ্নটো মনলৈ গুচি আহিব। অৰ্থাৎ তেওঁলোকৰ ভিউৱাৰ্ছ যিজন আমাৰ ইণ্টাৰভিউৱাৰ হ'ব, তেখেতে আপুনি প্ৰশ্ন সুধিব, সেইজনলৈ পটককৈ প্ৰশ্নটো মনলৈ গুচি আহিব পাৰে। গতিকে সেইখিনি পৰিধান কৰিবলৈ যাওঁতে আপুনি সদায় চিন্তা চৰ্চা কৰি পৰিধান কৰিব।
মই এনে নহয় যে আপোনাক এইখিনি কাপোৰ পৰিধান কৰিবলৈ মনা কৰা নাই, মই আপোনাৰ মনৰ কথা মই প্ৰথমে কৈছোঁ কি কাপোৰ পৰিধান কৰে সেইটো আপোনাৰ মনৰ কথা, কিন্তু মোৰ ফালৰ পৰা এটা মই ৰিকমেণ্ড বা এটা ৰিকুৱেষ্টে কৰিছোঁ। আপুনি মুগা মেখেলা মুগা চাদৰ যিয়ে পিন্ধি নাযাওক সেইটো আপোনাৰ মনৰ কথা। আৰু এইখিনিতে জনাই থওক, কোনোবাই ভাবিব পাৰে কোনো যিখিনি আপুনি ড্ৰেছ পৰিধান কৰে মুঠতে ভাল লগা, কেতিয়াও আপুনি ধৰক লং পেণ্ট চাৰ্ট কেতিয়াও পৰিধান নকৰিব মহিলাসকলে, যদি আপুনি বিচাৰে পৰিধান কৰিব, মই সেইটো ক'ব বিচৰা নাই, কিন্তু মোৰ ফালৰ পৰা ৰিকমেণ্ড কৰিছোঁ আপুনি এজন অসমীয়া বোৱাৰী হিচাপে সাজত যাওক, আপোনাৰ ছোৱালীয়ে হওক লাগিলে যিয়ে নহওক মহিলা মুঠতে আপুনি ভালদৰে কাপোৰ কানি পৰিধান কৰি যাব। বিশেষকৈ চুলিৰ ক্ষেত্ৰত ক'ব বিচাৰিছোঁ, চুলিখিনি বিশেষকৈ আপুনি কেতিয়াও ষ্টাইলত নবনিয়াব, সদায় আপুনি পোনপটীয়াকৈ ফৰ্মেল অৰ্থাৎ চিম্পুল ড্ৰেছত পৰিধান কৰিব, চিম্পুল চুলি ফনিয়াব, সেইখিনি পুৰুষ আৰু মহিলাই দুয়োটাই ফ'ল' কৰিব চুলিৰ ক্ষেত্ৰত, কাৰণ বেছি ষ্টাইল কেতিয়াও নাযাব। আৰু বিশেষ ল'ৰাৰ ক্ষেত্ৰত কাটিঙৰ কথা উল্লেখ কৰিছোঁ, চুলিটো আপুনি কাটোতে সদায় প্লেন কৰি কাটিব, যে আপুনি মানে আমাৰ বৰ্তমান কি কৰে ল'ৰাখিনিয়ে বিশেষকৈ চুলি কাটোতে মাছটো বেছি ৰাখে, ছাইড দুটা বেছি কাটি দিয়ে, গতিকে সেইখিনি কাম কেতিয়াও নকৰিব। পৰীক্ষাত আপুনি সদায় ফৰ্মেল ড্ৰেছ যিমান পাৰে সিমান ফৰ্মেল চিম্পুলত যাবলৈ চেষ্টা কৰিব সেইদিনা। আৰু বিশেষকৈ টাটু চাটুৰ ওপৰত আপুনি গুৰুত্ব ৰাখিব, টাটু চাটু যদি লগাই থৈছে চাফা কৰিবলৈ চেষ্টা কৰিব, কাৰণ সেইবোৰত বেছি গুৰুত্ব দিব। যদি আপুনি বাই চান্স সেইবোৰ পিন্ধি যাওক, সেইবোৰ যদি আপুনি লৈ যায় কিন্তু আপোনাক প্ৰশ্ন সুধিব পাৰে তেখেতলোকে, ধৰক আপুনি যদি কিবা টাটু এটা লৈ গ'ল, টাটুটো কিয় কৰিলে, কেলৈ কৰিলে, দেখি ভাল লগা নাই, তেখেতলোকে তেনেকুৱা আপোনাক ক'বও পাৰে। গতিকে মন দি কথাখিনি আনিব। বিশেষ মহিলাৰ ক্ষেত্ৰত একেখিনি কথা ক'ম, তেখেতলোকে এইখিনি কথা গুৰুত্ব দিব লাগে, সৰু সৰু পইণ্ট, এই পইণ্টখিনিত আৰু বেছি গুৰুত্ব দিব। আৰু এইখিনিতে এটা কথা জনাই থওঁ, আমাৰ বিশেষকৈ কিছুমানে সমালোচনাত্মক কেতিয়াও ড্ৰেছ পিন্ধি নাযাব, কিছুমানে গামোচা ইত্যাদি ধৰণৰ কিছুমান চোলা থাকে, সেই চোলাবোৰ কেতিয়াও পৰিধান কৰি নাযাব। আপোনাক সুধিব পাৰে অসমীয়া যদি হয়, আপুনি অসমীয়া গামোচাখন আপুনি চাদৰ কিয় বনালে, বা অসমীয়া আপুনি চোলাটো কিয় বনালে, গামোচাখন কিয় চোলা বনালে, তেনেদৰে আপোনাৰ প্ৰশ্ন সুধিব পাৰে। সেইবোৰ সমালোচনাত্মক চোলা কেতিয়াও পৰিধান কৰি নাযাব, অৰ্থাৎ সমালোচনাত্মক কাপোৰ কেতিয়াও পৰিধান কৰি নাযাব। কাৰণ আপুনি সদায় চিন্তা কৰিব লাগে, মোক ইণ্টাৰভিউ কমকৈ প্ৰশ্ন সোধক। প্ৰত্যেকজন ভিউৱাৰ্ছে ভাবে বা সেইজন প্ৰত্যেকটো কেণ্ডিডেটে ভাবে মোক সদায় প্ৰশ্ন কমকৈ সোধক, মোক এটা প্ৰশ্ন সোধক বা মোক দুটা প্ৰশ্ন সোধক, প্ৰশ্নটো উজু হ'ব লাগে। যদি তেনে সময়ত যদি আপুনি এনেকুৱা ধৰণৰ ক্লাছিকেল ধৰক আমাৰ কিছুমান সমালোচনাত্মক যদি কাপোৰ পিন্ধি যায়, ধৰক মুগা মেখেলা মুগা চাদৰ, বা আপোনাৰ যদি গামোচাখনকে যদি আপুনি কোনোবাই চাদৰ বনাব, কোনোবাই যদি আপোনাৰ চোলা বনাব, সেইখিনি যদি পৰিধান কৰি যায় কিন্তু আপুনি বিপদত পৰিব, মই সেইটো গ্ৰান্টি দিব পাৰিম। কাৰণ আপোনাক সেইটো পোনপটীয়াকৈ সুধিবই, আপুনি গামোচাখন কিয় পৰিধান কৰিলে, বা আমাৰ অসমীয়া জাতিটোক আপুনি কিয় এনেকুৱা কৰিছে, আপুনি কেলৈ পৰিধান কৰিব লাগে, বা মুগা মেখেলাখন পৰিধান কৰিছে, মুগা মেখেলাখন কেনেকৈ বনায় বা ক'ত বনায়, কিমান দিনত মুগা মেখেলাখন বনাই কমপ্লিট কৰিব পাৰে, বা আপোনাক কোনটো বুটা তুলিছে, ইয়াত গুণা কেনেকৈ তোলা হয়, তেনেকুৱা ধৰণৰ প্ৰশ্ন কৰিব পাৰে। সেইখিনি প্ৰশ্ন আমি উত্তৰ দিব নোৱাৰোঁ, কাৰণ সেইখিনি মোৰ অভিজ্ঞতা নাই। সেইখিনিয়ে কৈছোঁ, গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিলোঁ। আৰু পুৰুষসকলক কৈছোঁ, পুৰুষসকলে বেছি চিন্তা কৰিব নালাগে, আপোনালোকৰ ফৰ্মেল ড্ৰেছটো ইমান হেভি ড্ৰেছ নহয়, চিম্পুল আমাৰ যেনেদৰে আমি পিন্ধি থাকোঁ তেনেদৰে গ'লেই হ'ব, তেখেতলোকে গুৰুত্ব দিব। বিশেষকৈ মহিলাসকলক মই এটা কথা জনাব বিচাৰিছোঁ, পুনৰ মহিলাসকলে সেই কাপোৰ পিন্ধিৰ ওপৰত বেছি গুৰুত্ব ৰাখিব। কাৰণ যদি আপোনাৰ নতুন কাপোৰ পিন্ধি যাম বুলি ভাবিছে, সেই নতুন কাপোৰ কেতিয়াও পিন্ধি নাযাব, চিম্পুল কাপোৰ পিন্ধিবলৈ চেষ্টা কৰিব। মই এনে নহয় যে মই কোৱা নাই আপুনি কেতিয়াও নতুন কাপোৰ পিন্ধিব নালাগে, মই তেনে কথা কোৱা নাই, ফটা চিটা কাপোৰ পিন্ধিবলৈ মই কোৱা নাই। মন দি শুনিব কথাটো, সদায় পৰিষ্কাৰ পৰিচ্ছন্নতাকৈ যাব, নিশ্চয় ইণ্টাৰভিউত চিলেকশ্যন হ'বই। এইটো আছিল গুৰুত্বপূৰ্ণ সৰু ইনফৰমেশ্যনটো যদি অকণমান হ'লেও উপকৃত হৈছিলে, আমাৰ ইনফৰমেশ্যনটো বন্ধুবৰ্গলৈ শ্বেয়াৰ নকৰাকৈ নাথাকিব। ধন্যবাদ।